So hey guys, welcome back to another video. जानू मेरे जानू मन बचपन का प्यार मेरा भूल नहीं जाना रे सच्चा मेरा प्यार है जान तुझे किया है बचपन का प्यार मेरा भूल नहीं जाना रे মই আগতে এই লৰাজনৰ ওপৰত এটা ভিডিঅ' অলৰেডি বনাইছো য'ত মই কিছুমান ইনফৰমেশ্যন দিছিলোঁ এই লৰাজনৰ বিষয়ে যে ইয়াৰ নাম কি ইয়াৰ ঘৰ ক'ত ইয়াৰ ভিডিঅ' ইমান ভাইৰেল কেনেকৈ হ'ল আৰু এনেকুৱা বহুতো কথা কৈছিলোঁ এই লৰাজনৰ বিষয়ে আৰু এই ভিডিঅ'টোত মই আৰু কিছুমান কথা ক'ম এই লৰাজনৰ বিষয়ে আৰু এই কথাবোৰ জানিবলৈ হ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব লেটছ গেট ষ্টাৰ্টেড এই লৰাজনৰ নাম হ'ল সহদেৱ আৰু ইয়াৰ ঘৰ ছত্তীশগড় এই কথাটো মই আপোনালোকক আগৰ ভিডিঅ'টোতে কৈছিলোঁ আৰু সহদেৱৰ দেউতা এজন খেতিয়ক আৰু তাৰ লগতে সহদেৱ এজন বহুত দুখীয়া ঘৰৰ ল'ৰা আৰু সহদেৱে নিজেই কৈছে যে তাৰ ঘৰত মোবাইল বা টিভি তেনেকুৱা একো বস্তু নাই সি এই গানটো বেলেগ মানুহ এজনৰ মোবাইলৰ পৰা শুনিছিলে আৰু গানটো মুখস্থ কৰি লৈছিলে আৰু গানটোৰ নাম আছিলে সোনু মেৰী ডাৰ্লিং যেটো এটা গুজৰাটী গান হয় আৰু এই গানটো কমলেশ ভাৰত নামৰ মানুহ এজনে গাইছিলে আৰু সহদেৱে এতিয়াৰ পৰা 2 বছৰ আগতে যেতিয়া সি ক্লাছ 5ত আছিলে তেতিয়া 26 জানুৱাৰী মানে ৰিপাব্লিক ডে পতা হৈছিলে তাৰ স্কুলত আৰু সেইদিনা সহদেৱে এই গানটো গাই নিজৰ টিচাৰক শুনাইছিলে যেটো 2 বছৰ পাছত এতিয়া গৈ ভাইৰেল হৈছে আৰু সহদেৱৰ এই ভিডিঅ'টো চাই পিনি বাদশাক ইমানে বেছি ভাল লাগিলে যে বাদশাই নিজে সহদেৱক ভিডিঅ' কল কৰিলে আৰু তাৰ লগত কথা পাতিলে सर गुड इवनिंग सर अच्छा हूँ बोलो अच्छा नाम क्या बेटा तुम्हारा सहदेव जानू मेरे जानू मन बचपन का प्यार मेरा भूल नहीं जाना रे আৰু তাক চণ্ডীগড়তো মাতিলে বাদশাৰ লগত গান গাবলে हाँ बोलो आओ आओ जी আৰু চণ্ডীগড় যাবলৈ যিমান টকা খৰচ হয় সেই গোটেইবোৰ খৰচ বাদশাই নিজে দিব বুলি কৈছে তাৰ মানে সহদেৱৰ এটকাও পইচা খৰচ নহব সি একেবাৰে ফ্ৰীলি ফ্লাইটত উঠি চণ্ডীগড় যাব পাৰিব আৰু বাদশাৰ লগত লগ কৰিব পাৰিব আৰু সহদেৱ যোন এটা বহুত দুখীয়া ঘৰৰ ল'ৰা যাৰ দেউতা এজন খেতিয়ক সেই দুখীয়া ঘৰৰ ল'ৰাটো এটা চান্স পাইছে বাদশাৰ লগত গান গাবলৈ যোনে এইটো কেতিয়াও ভবাই নাছিলে যে সি এনেকুৱা এটা চান্স পাব আৰু সি কেতিয়াও এইটো ভবা নাছিলে যে 2 বছৰ পুৰণা ভিডিঅ' এটা পটককে ভাইৰেল হৈ যাব আৰু তাক ইমান বেছি ফেমাছ বনাই দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব বেয়া লাগিলে ডিসলাইক কৰিব আৰু সহদেৱৰ ওপৰত আৰু এটা ভিডিঅ' মই আগতে বনাইছিলোঁ সেইটো চাবলৈ হ'লে এই বক্সটোত ক্লিক কৰক তেনেহ'লে মোৰ নাম দীপন আপোনালোকে চাই আছে ওকে দীপন লগ পাম আৰু এটা ভিডিঅ' তেতিয়ালৈকে বাই